নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ ইডু এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে 2021 বৰ্ষত মানে মেট্ৰিক পৰীক্ষাত কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে। আজি সেইটো এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো আজি আলোচনা কৰিম অসমীয়া কিতাপ লৈ। তো অসমীয়াৰ দ্বিতীয় অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে জিকিৰ। তো ইয়াৰ আগত আপোনালোকৰ ওচৰত যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আছে শব্দ অৰ্থ আৰু টোকা। মই ইয়াত 4টা শব্দ অৰ্থ সিলেক্ট কৰিছোঁ। 2018 চনত, 2017 চনত, 2018 চনত, 2015 চনত। ইয়াত 4টা শব্দ অৰ্থ আছে। 4টা শব্দ অৰ্থ মোষ্ট ইম্পৰ্টেণ্ট। তো ছাত্ৰ ছাত্ৰীসকল, 1 মাৰ্কৰ কাৰণে দিব পাৰে। 1 নম্বৰ কুৱেশ্যনত আছে যে খ নম্বৰ কুৱেশ্যন, জিকিৰবোৰ কিহৰ লগত তুলনা কৰিব পাৰোঁ। এইটো 2019 বৰ্ষত আহিছিল। এইটো মোষ্ট ইম্পৰ্টেণ্ট ক'ব পাৰোঁ। আৰু ইয়াত আছে গ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। এই দুটা কুৱেশ্যনৰ পৰা এটা আহিবই। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে 4 নম্বৰত ব্যাখ্যা কৰা। ক নম্বৰ, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদাৰ চুল লুকাই আছে মমিনৰ আঁৰত। এইটো 2016 চনত, 2018 চনত মেট্ৰিক পৰীক্ষাত আহিছিল আৰু এইটো 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিব পাৰে। আৰু ইয়াত আছে ভাষা বিষয়ক 1 নম্বৰত সমাৰ্থক শব্দ লিখা। ইয়াত মই দুটা কুৱেশ্যন সিলেক্ট কৰিছোঁ। পিয়াহ 2017 চনত আহিছিল, বেল 2019 চনত আহিছিল। এই দুটা সমাৰ্থক শব্দ মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক দিব।